কবিতার শিরোনাম ভীষ্ম। কবি পঙ্কজ রাজ, পাঠ মহেশ বৰা, সংগীত প্ৰাঞ্জল প্ৰদীপ ভৰালী, চিত্ৰগ্ৰহণ ৰাতুল ৰাজ। হে ভীষ্ম, হে ভীষ্ম, হে ভীষ্ম। হৰসজ্জাত আবদ্ধ আপুনি, কিন্তু কাৰ বাবে সৃষ্টি হল আপোনাৰ হৰসজ্জা? দাম্ভিক দুৰ্যোধন নে শকুনিৰ প্ৰতিশোধে? পুত্তলিকাবোৰ কোনে ভাঙিলে, শকুনিয়ে নে শিখণ্ডীৰূপী অম্বাই? কওক ভীষ্ম। দাম্ভিক হৰৰ বৃষ্টি আপুনিয়েই জানো কৰা নাছিলে? হে গংগাৰ পুত্ৰ, অম্বালিকা ঘৰণ আপুনিয়েই কৰিছিল। অধিৰথৰ পুত্ৰ শুলক আপুনিয়েই দিছিলে মৃত্যুদণ্ড। স্নেহো আছিলে একপক্ষীয়। কুলবধূৰ বস্ত্ৰহৰণত আপুনি মৌন, তাৰে পৰিণামত সৃষ্টি মহাৰণ কুৰুক্ষেত্ৰ। হে ভীষ্ম, হে ভীষ্ম, আৰু কিমান দিনৰ বাবে বিশ্ৰাম এই হৰসজ্জাত? উঠক আৰু দৰ্শন কৰক ৰঙীন ধৰাক, যি ধৰাত ধৰ্ষণ হয় হেজাৰ দ্ৰৌপদীৰ, যি ধৰাত উগ্ৰপন্থী হৈ অশ্বত্থামাই কৰে বাল্য হত্যা, মাছ নিশা মাতালৰ চক্ৰবেহুত বন্দী হয় বীৰ অভিমন্যু। ৰেলপথত জীৱনৰ ভিক্ষা খোজে কোনোবা মাতৃহীন কৰ্ণই, আৰু আপুনি নিমাত। একান্ত বিশ্ৰাম হৰসজ্জাত। হে মাতৃভক্ত দেৱব্ৰত, ক'ত গ'ল আপোনাৰ ভক্তি? মাতৃ জাৱৰেৰে আবৃত্ত আপুনি নিমাত, মাতৃ আৰ্তনাদেৰে ভৰপূৰ আপুনি মৌন, মাতৃ শ্বহীদক দিছে অশ্ৰু আপুনি নিদ্ৰাত। হেৰাই গ'ল নেকি দায়িত্ব, নে আকৌ ৰাজ সিংহাসন দিব অন্ধ ধৃতৰাষ্ট্ৰ? আজিৰ শতিকাত ভীষ্ম আকৌ নিমাত। প্ৰতিজ্ঞা তেওঁৰ মিথ্যা প্ৰতিজ্ঞাৰে ঢাকি ৰাখিছে নিজৰ মুখা। তেওঁ নহয় পিতামহ, তেওঁ অন্ধ দেশভক্ত। ৰজাই কৰা ভুলেৰে তেওঁ আৰম্ভ কৰিব আকৌ এখন কুৰুক্ষেত্ৰ। ঈশ্বৰৰ দালাল সন্মান লোভী তেওঁ যে আকৌ হ'ব হৰবিদ্ধ। উদাৰবিহীন ভীষ্মৰ আকৌ হৰসজ্জা, স্বাভিমানী পৃথিৱীত ভীষ্ম হৈ ৰ'ল দাম্ভিকৰ ৰজা।